আমি নৰ্থ ইষ্ট এনভাইৰনমেণ্ট ফাউণ্ডেশ্যনৰ আপোনাক সহায় সহযোগ কৰিম। এইটো আজি ইন নহয় বোলে আজি আমি গুচি বুজি পাইছে কি ক'লো আজি আপোনাৰ দুৱাৰ মুখখন খোলা খালে আৰু ইয়াৰ পিছত আৰু বহুত আছে 26 দিনৰ ট্ৰেইনিং আহি আছে আমি চাওক জাগা চাওক সেইটো আমি কৰিম নেম PMFME লোনৰ যাক সুবিধা লাগে তাক আমি বিনামূলীয়াভাৱে কৰি দিম খালি আপোনাক কাম কৰিব লাগিব আমি সহায় সহযোগ কৰিম চিৰিয়াছ পাৰ্চন নহয় কি মই আহিছোঁ এই ৱেবছাইটৰ নাম কি ৱেবছাইটটো শ্ৰী প্ৰগতি কেন্দ্ৰ এইটো মনত ৰাখিব শ্ৰী প্ৰগতি কেন্দ্ৰ ঠিক আছে আমি দি দিম বাৰু লিংকটো তো এইটোত আপোনালোকে কি হ'ব আপোনালোকে বহুত সুবিধা পাব হা আৰু মানে আপোনালোকে সমস্যাবিলাকে আছে এই ৱেবছাইট উন্নতি প্ৰগতি কেন্দ্ৰ মানে কি এটা মানে হেৰি আৰু এই যে হ'ল আৰু কেন্দ্ৰ য'ত মানে আপোনালোকে গোটেইবিলাকে আহিব পাৰে তো শ্ৰী প্ৰগতি কেন্দ্ৰ আৰু এই ৱেবছাইটটো আমাৰ আপোনালোকৰে আপোনালোকে এই ৱেবছাইটটো নিজে বস্তু ৰাখিব লাগিব আৰু আপোনালোকে পপুলাৰো কৰিব লাগিব ইমান মহিলা শক্তি দেখাব লাগিব যিমানে এইটো যিমান শ্বেয়াৰ কৰিব যিমানে এইটো ভিডিঅ' বনাব ৰিলছ বনাই কি নাই আপোনালোকে কোনে কোনে বনাই সেই ৰিলছত আপোনালোকে এইটো ৱেবছাইটটো শ্বেয়াৰ কৰিব লাগিব কি কয় এইটো ৱেবছাইটৰ আমাৰ প্ৰডাকশ্যন চব ইয়াতে হ'ব নিজৰ বস্তু নিজে মাৰ্কেটিং কৰিব লাগিব ঠিক আছে তেতিয়াহ'লে কি হ'ব আপোনালোকৰ মানে আপোনালোকে চাব খুব বেছি 2 মাহ 3 মাহ পিছত আমাক প্ৰডাক্ট কিনিব আছে তো আমি এইবিলাক ট্ৰেইনিং দিম আমাৰ অফিচে আছে কেনেকৈ প্ৰডাক্ট কৰিব লাগে কেনে মাৰ্কেটিং কৰিব গোটেই আমি ট্ৰেইনিং আমাক ফ্ৰী অফ কষ্ট দিম ঠিক আছে আপোনালোকে আহিলে হ'ল আমাৰ অফিচত মানে বা আমি ইয়াতে আহিও দিম যদি অসুবিধা হয় আমাৰ তাতেও আহিলে হ'ল তাতে ধুনীয়া ছেটআপ আছে ভালকৈ বুজিব পাৰিব তো আমি গোটেইখিনিয়ে কাম আপোনালোকৰ কাৰণে কৰি দিম ঠিক আছে আৰু কেইদিনমান ধৈৰ্য ধৰক আমাৰ বস্তু বনি আছে আৰু এতিয়া আপুনি চিন্তা কৰক কি 26 দিনৰ প্ৰশিক্ষণটো কেনেকৈ ল'ব পাৰে আৰু তাৰ আগতে আমি আৰু আপোনালোকক ট্ৰেইনিং দিম কিন্তু তাৰ কাৰণে কি হ'ব আপোনালোকৰ চিৰিয়াছ পাৰ্চন হ'ব লাগিব গোটেই কাম ট্ৰেইনিং লৈয়ে কাম কৰে তাকে আমি ৰীতা আহিব ৰীতাই গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব নকৰোঁ তাৰপিছত আমি আৰম্ভ কৰিম ঠিক আছে ধন্যবাদ এতিয়া আমি ফটো